আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে এই বেল আইকনটো আপুনি দবাই দিয়ক, তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। হাই গাইজ, আপোনালোকৰ লগত এনেকুৱা হয়তো হয় যে আপুনি মোবাইলটো চাৰ্জ কৰে কিন্তু চাৰ্জটো বেছি সময় নাথাকে। আপুনি যেতিয়া স্মাৰ্টফোনটো ইউজ কৰে অতি সোনকালে আপোনাৰ মোবাইল ফোনটো বেটাৰী লো মাৰি দিয়ে। এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ হৈ থাকে। আপোনাক কিছু টিপছ মই দিম, এই টিপছবিলাক যদি আপুনি পালন কৰে তেতিয়াহ'লে আপোনাৰ মোবাইল ফোনটো বেছি সময়লৈকে চাৰ্জ থাকিব। সেইকাৰণে কেইটামান টিপছ মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ, ইয়াতে লিখি পেলাই আপোনালোকক ক'ম। আপোনালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া বস্তুটো ভালকৈ বুজি পাব। প্ৰথম যিটো টিপছ আপোনালোকক মই দিবলৈ ওলাইছোঁ সেইটো হৈছে ভিডিঅ'টো লাইভ ৱালপেপাৰ। আমি কেতিয়াবা মোবাইলত লাইভ ৱালপেপাৰ দিওঁ, লাইভ ৱালপেপাৰ হ'লে বস্তুটো চলি থাকে ডিছপ্লেত, সেইকাৰণে বেছি বেটাৰী খৰচ হয়। আপুনি যদি ভাবিছে বেছি সময় আপুনি বেটাৰীটো লং লাষ্টিং কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ মোবাইলৰ পৰা লাইভ ৱালপেপাৰটো চেঞ্জ কৰি আপুনি যিকোনো এটা ৱালপেপাৰ লগাব পাৰে। দ্বিতীয় যিটো টিপছ সেইটো আপোনালোকক মই দিম, ব্ৰাইটনেছ। মোবাইলত আমি ব্ৰাইটনেছ কম বেছি কৰিব পাৰোঁ। আপুনি মোবাইলৰ ব্ৰাইটনেছটো 100% যদি কৰি ৰাখে তেতিয়াহ'লে কি হয়, আপোনাৰ চকুৰ কাৰণেও ক্ষতি হয় আৰু ইয়াৰ লগে লগে আপোনাৰ মোবাইল ফোনটোৰ বেটাৰীটো সোনকালে লো মাৰি দিয়ে। আপুনি সেইকাৰণে ব্ৰাইটনেছটো যেতিয়া আপুনি ৰ'দত গুচি যাব বা বাহিৰত গুচি যাব সেইখিনি সময়ত ব্ৰাইটনেছটো বঢ়াই দিয়ক। 100% কৰি দিয়ক, কোনো অসুবিধা নাই। কিন্তু যেতিয়া আপুনি ঘৰৰ ভিতৰত ব্যৱহাৰ কৰি আছে মোবাইল ফোনটো, তেতিয়া আপোনাৰ ব্ৰাইটনেছ যিটো আছে ছেটিঙত যাই পেলাই ব্ৰাইটনেছটো কমাই ৰাখিব। এইটো আপোনাৰ মোবাইলৰ কাৰণে ভাল হ'ব, বেটাৰীটো লাষ্টিং কৰিব। আৰু তৃতীয় যিটো কথা হৈ আছে, আপোনাৰ মোবাইল ফোনটোত ভাইব্ৰেশ্যন হয়। আমি মোবাইলত ভাইব্ৰেশ্যন দি থাকোঁ, যেতিয়া কোনো ন'টিফিকেশ্যন আহে বা আমি মোবাইলত টাচ কৰাৰ লগে লগে ভাইব্ৰেশ্যন হয় বা ৰিংটন বাজিলে, মেছেজ এলাৰ্ট আহিলে, এই সকলোবোৰ কামৰ সময়ত যদি আপুনি ভাইব্ৰেশ্যন অন কৰি থৈ আছে তেতিয়াহ'লে আপোনাৰ মোবাইল ফোনটো অতি সোনকালে বেটাৰী ড্ৰেইন হৈ যায়। ইয়াৰ পিছৰ যিটো পইণ্ট, সেই পইণ্টলৈ আহি আছোঁ। এতিয়া হৈছে ন'টিফিকেশ্যন। আপোনাৰ মোবাইলত বহুতকেইটা ন'টিফিকেশ্যন আহে, কিন্তু সকলোবিলাক ন'টিফিকেশ্যন আপোনাৰ দৰকাৰ নাই। মোবাইলত ন'টিফিকেশ্যন কিছুমান আছে, যেনেকুৱা আপোনাৰ হয়তো হোৱাটছআপ, মেছেঞ্জাৰ বা আপোনাৰ বেংকৰ কোনো এপ্লিকেশ্যন আছে তাৰ ন'টিফিকেশ্যন আহি আছে, সেইবিলাক আপোনাৰ দৰকাৰী ন'টিফিকেশ্যন। কিন্তু কিছুমান এপ্লিকেশ্যন আপুনি বেছি কাম নকৰে, হয়তো মেক মাই ট্ৰিপ হ'ব পাৰে, যে কেতিয়াবা আপুনি ভ্ৰমণ কৰে বা ট্ৰেভেল কৰে, কেতিয়াবা দৰকাৰ পৰে, কিন্তু আপোনাৰ এপ্লিকেশ্যনটো মোবাইলত আছে কাৰণে সদায় অফাৰ বা কিবা কিবি ন'টিফিকেশ্যন আহি থাকে মোবাইলত, আৰু সেইবিলাক কাৰণতে আপোনাৰ মোবাইলৰ পৰা বেছিভাগ বেটাৰী ড্ৰেইন হৈ যায়। ইয়াৰ কাৰণে কি কৰিব, আপুনি ছেটিঙত যাই পেলাই প্ৰতিটো এপ্লিকেশ্যনৰ ন'টিফিকেশ্যন অন অফ কৰাৰ অপশ্যন আছে। আপুনি ছেটিঙত যাই পেলাই সেই ন'টিফিকেশ্যন যিটো অন অফ, তাতে গৈ পেলাই যিবিলাক ন'টিফিকেশ্যন নালাগে সেইবিলাক আপুনি বন্ধ কৰি দিব পাৰে। এইটো এটা কথা। ইয়াৰ পিছত আহিছোঁ বেকগ্ৰাউণ্ড এপছ। আপোনাৰ মোবাইলত বহুত হয়তো এপছ আছে, কিন্তু সকলোবিলাক এপছ আপুনি সদায় ব্যৱহাৰ নকৰে। কিছুমান এপছ আছে কেতিয়াবা আমাৰ সপ্তাহত এবাৰ বা দুবাৰে ইউজ কৰিব লগা হয়, কিন্তু সেই এপছবিলাক আপুনি যেতিয়া মোবাইলত খুলিছে, খোলাৰ পিছত কেৱল আপুনি সেইবিলাক বাইপাছ কৰি দিছে, কিন্তু ভালকৈ ক্ল'জ কৰা নাই। ক্ল'জ নকৰাৰ কাৰণে সেই বেকগ্ৰাউণ্ডত এপটো চলি থাকে আৰু যাৰ কাৰণে আপোনাৰ বেটাৰী ক্ষয় হয়। সেইকাৰণে যেতিয়া আপুনি কোনো এটা এপ্লিকেশ্যন ইউজ কৰিব, তাৰপিছত সেই এপ্লিকেশ্যনটো আপুনি মিনিমাইজ নকৰি সেইটো বন্ধ কৰি দিব, তেতিয়াহ'লে আপোনাৰ বেটাৰীটো বেছি সময় লাষ্টিং কৰিব। নেক্সট যিটো পইণ্ট আছে সেইটো ৱাইফাইটো আমি সদায় ব্যৱহাৰ নকৰোঁ। কিছুমানে হয়তো মোবাইল ডাটা ইউজ নকৰে, ৱাইফাইৰ সহায়ত আমাৰ নেট চলায়। যিখিনি সময়ত আপুনি ৱাইফাই অন ৰাখিছে, আপুনি নেট চলাই আছে, ঠিক আছে, কিন্তু যেতিয়া আপুনি নেট চলাই থকা নাই, ৱাইফাইৰ দৰকাৰ নাই, সেইখিনি সময়ত যদি আপুনি ৱাইফাই অন কৰি ৰাখি থয়, সেইটো সদায় ওচৰত কোনো ৱাইফাই আছে নেকি সেইটো চাৰ্চ কৰি থাকে, যাৰ কাৰণে বেছিভাগ বেটাৰী হয়। এইটো আপুনি বন্ধ কৰি ৰাখিব পাৰে ৱাইফাই। ঠিক ৱাইফাইৰ লগে লগে আপোনাৰ GPS বস্তুটো যেতিয়া দৰকাৰ সেইখিনি সময়ত আপুনি অন ৰাখক, বাকী সময়ত ৱাইফাই, GPS এইবিলাক অফ কৰি ৰাখিলে আপোনাৰ বেটাৰীটো বেছি সময় লাষ্টিং কৰিব। ইয়াৰ পিছত আহক আপুনি অটো আপডেশ্যন। যেতিয়া অটো আপডেশ্যন কৰি দিব, এপবিলাক সময়ে সময়ে অট'মেটিকেলি আপডেট হৈ থাকিব। কিছুমান এপ আপুনি বহুত বেছি ইউজ নকৰে, সেইবিলাক আপডেট কৰাৰ দৰকাৰ নাই। সেইকাৰণে সেই এপবিলাক এনেই অটো আপডেট কৰি থ'লে বেটাৰীটো বেছিকৈ খতম হ'ব পাৰে। লাষ্টত আৰু এটা কথা আপোনাক কৈ দি আছোঁ, সেই বস্তুটো যে মোবাইল ফোনটো যদি গৰম হয়, যেনেকুৱা আপুনি ৰ'দত থিয় হৈ আছে বা ৰ'দত থিয় হৈ বহুত সময় মোবাইল লাৰি আছে, সেইখিনি সময়ত আপোনাৰ মোবাইলটো অলপ গৰমো হৈ যায়, আৰু ঠিক তেনেকুৱা সময়তে আমাৰ বেটাৰীটো অলপ বেছিকৈ শেষ হোৱাৰ দেখা যায়। এইবিলাক আছিলে আপোনালোকৰ কাৰণে মোৰ ফালৰ পৰা কিছুমান টিপছ, যিবিলাক আপুনি যদি পালন কৰে আপোনাৰ মোবাইল ফোনটো বেছি সময়লৈকে বেটাৰী বাচিব পাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি এতিয়া ছাবস্ক্ৰাইব কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব দিয়ক। আকৌ এটা নতুন টপিক লৈ আপোনালোকৰ মাজত আহিম। সেইখিনিলৈ আজিৰ কাৰণে বাই বাই।